কংগ্ৰেছ কোনোদিনেই বৃহত্তৰ অসমীয়া সমাজৰ পক্ষত নাছিল আৰু নাই, তেখেতসকল সদায় অবৈধ বিদেশী পক্ষ। কংগ্ৰেছে কি যুক্তিত মানুহে তেখেতসকলক গ্ৰহণ কৰিব? কাৰণ তেখেতসকলৰ পূৰ্বৰ যিটো কলংকিত অধ্যায়, আপুনি চাওক, আজি যদি অবৈধ বিদেশী ইয়াত যদি সমাবেত হ'ল বা ইয়াত পদাৰ্পণ কৰিলে, ইয়াৰ মূল কাৰণটোৱে হৈছে কংগ্ৰেছে ভোট বেংক ইয়াত সৃষ্টি কৰিবৰ বাবে অবৈধ বিদেশীক বাংলাদেশৰ পৰা লৈ আহিছিল আৰু অবৈধভাৱে বিভিন্ন চৰকাৰী মাটিত তেখেতসকলক সংস্থাপিত কৰিছিল। গতিকে ইয়াৰ বিৰুদ্ধে বিজেপিয়ে যিখিনি পদক্ষেপ লৈছে, এই পদক্ষেপৰ বাবে তেখেতসকলে শংকিত হৈছে। কাৰণ সেইবাবে অসমৰ মানুহে কোনোদিনেই কংগ্ৰেছক ক্ষমা নকৰে আৰু তেখেতসকলে ছবছৰীয়া গণ আন্দোলনত যেনেধৰণে নৃশংসভাৱে 860গৰাকী বীৰ বীৰাংগনাক হত্যা কৰিলে, গতিকে এই কথাবিলাক মানুহে কেতিয়াও পাহৰি নাযায়। গতিকে কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয়, কংগ্ৰেছ কোনোদিনেই বৃহত্তৰ অসমীয়া সমাজৰ পক্ষত নাছিল আৰু নাই, তেখেতসকল সদায় অবৈধ বিদেশী পক্ষ।